পৰিৱেশ চাওক ৰাইজ, পৰিৱেশ পিছফালে চাওক, সন্মুখৰ ফালে এয়া বন্ধুসকল, লাষ্ট ভিডিঅ'টো যোৱাৰ পৰা শেষ কৰিছিলোঁ আৰু তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ থাৰ্ড পাৰ্টটো, মানে থাৰ্ড নাম্বাৰ ভিডিঅ'। আৰু লাষ্ট ভিডিঅ'টো আমি উখিমতত শেষ কৰিছিলোঁ, উখিমত ওমকাৰেশ্বৰ মন্দিৰত, আৰু তাৰ পৰাই আমি ৰাওনা হৈছোঁ সপ্তালৈকে। আৰু উখিমত ওমকাৰেশ্বৰ মন্দিৰৰ পৰা সপ্তালৈকে ডিষ্টেঞ্চ হৈছে প্ৰায় 30 কিলোমিটাৰমান হ'ব আৰু আমাৰ ইয়াৰ পৰা 40 মিনিট 50 মিনিট লাগিব মানে গৈ পোৱাতে। তো যাওঁ, তালৈকে যাওঁ, ৰাস্তাৰ ধুনীয়া মনোমোহা পৰিৱেশ উপভোগ কৰি গৈ আছোঁ, এনজয় কৰি আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। চাই থাকিব ট্ৰেভেলিং জংচন। উত্তৰাখণ্ডৰ মিনি ছুইজাৰলেণ্ড সপ্তালৈকে স্বাগতম। উত্তৰাখণ্ডৰ বহুত ফেমাছ আৰু মানে বহুত পপুলাৰ হয় এই সপ্তাহ ফেৰী। আৰু আপোনালোকে যদি উত্তৰাখণ্ড এক্সপ্ল'ৰ কৰিম বুলি আহিছে তেনেহ'লে এই সপ্তাহ ফেৰীলৈকে নিশ্চয় আহিব, কাৰণ প্ৰকৃতিৰ যদি ধুনীয়া পৰিৱেশ উপভোগ কৰিম বুলি ভাবিছে তেনেহ'লে এই জেগাটো বেষ্ট হয়। আৰু ইয়াক মিনি ছুইজাৰলেণ্ড বুলিও কয়। আৰু মানে উইণ্টাৰ ছিজনত গোটেই সপ্তাহ ভেলীখন বৰফেৰে আৱৰি থাকে। লগতে ইয়াতে পঞ্চকেদাৰৰ এটা মন্দিৰ আছে, যিটো হৈছে তুংনাথ টেম্পল, যিটো নেকি আমি অহাকালি ট্ৰেকিং কৰি তুংনাথ টেম্পললৈকে যাম। আৰু ইয়াতে আপোনালোকে টেণ্টত থাকিব পাৰে। আমি এতিয়া টেণ্টত থাকিম, কেনেকৈ থাকিম আপোনালোকক দেখুৱাম। লগতে বহুত হোটেল চটেল আছে আৰু, কিন্তু ইয়াতে কিছুমান প্ৰব্লেম আছে, ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম আছে, কাৰণ কাৰেণ্ট নাই, জ্বলাই আৰু ৰাতি। আৰু পৰিৱেশটো চাওক, আপোনালোকে দেখা পাইছে চাগে কিমান ধুনীয়া পৰিৱেশ। এইবিলাক চাওক টেণ্ট। তো এনেকুৱা টেণ্টতে আমি ৰাতি থাকিম আজি। ইয়াতে মানে বহুত কেম্প চাইট আছে, মানে ইয়াতে মানে আহি ৰাতি মানে নাইট ষ্টে কৰিব পাৰে আৰু কেম্পিং কৰিব পাৰে টেণ্টত। তো আমিও আহিছোঁ এতিয়া। নাজাৰা চাওক, নাজাৰা ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। এনেকুৱা সুন্দৰ পৰিৱেশত আজি ৰাতি থাকিম আৰু কি লাগে, মজাহি মজা, মানে তামাম লাগিব আজি। ৰাতি অলপ ঠাণ্ডাটো বেছি হ'ব বাৰু, তো প্ৰব্লেম নাই, জেকেট চেকেট আছে, টেনশ্যন নাই। মানে আৰু ৱেডাৰটো এনেকুৱা লাগিছে যেন বৰষুণ আহিব, কিন্তু নহয় আৰু, বৰষুণো নাই, কিন্তু এনেকুৱাই হয় আৰু এইখিনি জেগাত। আৰু ইয়াতে মানে কাৰেণ্ট নাই, এনেকুৱা চ'লাৰত মানে পোহৰ হয় আৰু ৰাতি। কিমান ধুনীয়া পৰিৱেশ। মোৰ মানে এনাৰ্জি নোহোৱা হৈ গৈছে দিনটো খোজকাঢ়ি, সেইকাৰণে মানে কথাৰ জোৰটো নোহাইছে। কিন্তু মই মানে কি ক'ম আৰু, এয়া চাওক নাজাৰা, চাওক নাজাৰা ৰাইজসকল। টেণ্ট আছে, মানে পুৰা কেম্পিং চাইট হয়, কেম্প চাইট হয়। আৰু সন্মুখৰ ফালে এয়া, আৰু আমি সেইটো ছাইডত থাকিম। তো সেই তাতে আছে আমাৰ কেম্প। আৰু ইয়াতে মানে এইটো এৰিয়াত মানে চাৰিওফালে কেম্পে পাব আৰু, মানে এনেকুৱা টেণ্টত আমি ৰাতি থাকিব পাৰে। তো এইখিনি জেগাৰ নাম হৈছে সপ্তাহ। আৰু এইখিনি জেগালৈকে আহিব লাগিলে আপোনালোকে আহিব লাগিব কেদাৰনাথৰ ফালে যোৱা ৰাস্তাৰে হয়, কিন্তু কেদাৰনাথ নোপোৱাতে ৰাইট চাইডে এটা ৰাস্তা সোমাই আহিছে। সেই ৰাস্তাটোৰে ভিতৰত আহিলে উখিমত বুলি এটা টেম্পল পাব। সেই উখিমত টেম্পলৰ পৰা 30 কিলোমিটাৰ ওপৰত আহিলে এই জেগাডোখৰ পাব। আমিও আহিছোঁ আজি, ইয়াতে মানে ৰাতিটো থাকিম। অহাকালি ৰাতিপুৱা আমি তুংনাথ টেম্পললৈকে যাম, তুংনাথ মন্দিৰলৈকে যাম। তুংনাথ মন্দিৰটো ৱৰ্ল্ডৰ মানে হাইয়েষ্ট ওপৰত আৰু মানে আছে আৰু, শিৱধাম হয় সেইখনত, তুংনাথটো শিৱধামতে পৰে। তো তালৈকে যাম। আজি ৰাতিটো ইয়াতে নাইট কৰিম, বনফায়াৰ হ'ব, পুৰা মজা এনজয় হ'ব। আৰু তো আপোনালোকক যিমান পাৰোঁ দেখুৱাম আৰু জেগাডোখৰ মজা লাগিব চাই কিনে। তো চাই থাকিব। তো এতিয়া এইটো ছাইডত যাওঁ, ফটো চটো উঠোঁ। ফটো উঠাৰ কাৰণে মানে বহুত জেগা আছে আৰু, ৰিল চিল বনাওঁ, কিবা কিবি কৰোঁ আৰু ইয়াতে। তাৰপিছতহে আমাৰ চাগে ৰাতি একেবাৰে হ'ব আৰু, খানা চানা কিবা এটা খাই লওঁ। তাৰপিছত আকৌ দেখুৱাই আছোঁ আপোনালোকক। এইফালে কেমেৰাত চাগে দেখা পোৱা নাই আপোনালোকে, কিন্তু ওপৰৰ টিলাত পুৰা বৰফ পুৰা আছে আৰু অলপ এতিয়া। আৰু তুংনাথ মন্দিৰটো চাগে এইটো ছাইডতে হ'ব, ওপৰৰ ফালে হ'ব। তো কালিহে যাম, আজি নাযাওঁ। তো কালি আপোনালোক ভালকৈ দেখুৱাম। আৰু আজি মানে আৰু অলপ পিছত আন্ধাৰে হ'ব, আৰু আন্ধাৰ হ'লে আপোনালোক ভালকৈ ভিডিঅ' দেখাব নোৱাৰিম, কাৰণ ইয়াতে কাৰেণ্ট নাই, চ'লাৰ আছে, চ'লাৰত 2-এটা লাইট জ্বলিব আৰু। তো ইমানখিনি আপোনালোক ভালকৈ দেখুৱাব নোৱাৰিম। তো চাই থাকিব, যিমানখিনি পাৰে আপোনালোক দেখাব চেষ্টা কৰিম। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকক চৰাইৰ মাত শুনাই আছোঁ, ৰ'ব মই মনে মনে আছোঁ। সেয়া চাওক চৰাই সৰু সৰু।
এই সৰু সৰু চৰাইত কাউৰী এটা আহিছে ক'ৰবাৰ পৰা। এয়া সৰু সৰু টিকলু টিকলু। চাওক কিমান নিস্তব্ধ পৰিৱেশ, কিমান শান্তিৰ জেগা সঁচাকৈ দেই। কিন্তু আৰু এই পাহাৰখনত তাতে মানে বৰফ আৰু বৰফ এইবিলাক ভিতৰত ভালকৈ অহা নাই আৰু তথাপি মানে দেখাইছোঁ আপোনালোকক। তাতে বৰফ আৰু এইফালেও অলপ অলপ আছে বৰফ। এয়া পাহাৰৰ দৃশ্য, মনোমোহা পৰিৱেশ। সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ। গোটেই মানে টেনশ্যন দূৰ হৈ যাব আপোনালোকৰ ইয়াতে আহিলে, মানে এনেকুৱা জেগা। ওপৰত চাওক বৰফ, এয়া বৰফ। এইবোৰ মজাকৈ ওলাইছে। এতিয়া অকণমান ৰ'দ পৰিছে তাতে। এতিয়া ভোক চোক লাগিছে, মেগীকে খাওঁ আৰু ইয়াতে মেগী পায় আৰু মেগী আৰু কফি খাওঁ। আৰু এয়া কফি আহি গ'ল। কি মজা কফি, দেখিয়ে মানে খাওঁ খাওঁ নে লাগি গৈছে একদম। আৰু এতিয়া খোৱাহে কথা আৰু। বহুত টেষ্টি। ইয়াৰে মেগীবোৰ খায়ো কিবা এটা বেলেগ টেষ্ট পোৱা যায় আৰু আমি ঘৰত বনালে এনেকুৱা টেষ্টি নহয়। চাওক দিয়া হৈ আহিছে। কিন্তু আৰু আমাৰ দৰে মানে ইমান সোনকালে ৰাতি নহয় আৰু এতিয়া বৰ্তমান আপোনাৰ 7:30 বাজিছে। মানে 8টালৈকে অলপ অলপ পোহৰ থাকিবই চাগে। বহুত দেৰিকৈ ইয়াতে ৰাতি হয়। আৰু ৰাতি মানে ইয়াতে কাৰেণ্টৰ ব্যৱস্থা নাই, গতিকে আমি একো ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিম। আমি অকণমান পিছত মানে ডিনাৰ কৰি শুয়ে যাম সোনকালে, কাৰণ কালি ৰাতিপুৱা 2টামানতে উঠিব লাগিব চাগে। 2টামানতে উঠি আমি ট্ৰেকিঙত যাম। তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ, কাৰণ বহুত দীঘলো হৈ গৈছে ভিডিঅ'টো। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। কাৰণ নেক্সট ভিডিঅ' আপোনালোকে যদি চাব খোজে, কেদাৰনাথৰ ভিডিঅ' চাব খোজে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকৰ তাত ন'টিফিকেশ্যন আহিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।